Hey guys, কি খবৰ আপোনালোকৰ and welcome back to my YouTube channel. So আজি হল 12 তাৰিখ আৰু আজি আমাৰ 10 ক্লাছৰ স্কুল লাইফটো শেষ হ'ব. So সেই কাৰণে আজি মই কিনিব যাইছো ইংক, মাৰ্কাৰ আৰু স্নো স্প্ৰে এইবোৰ কিবা কিবি আৰু লগৰবোৰেও কিনিব. So বলক কি কৰিম সেইবোৰ বস্তুৰে চাই থাকো স্কুলত গৈ. হেই তই এতে কি কৰি আছা? এই আজি বিস্কুট নাই. ইয়াৰ মায়েক আমাৰ এই ৰাস্তাটোত থাকে, ইহঁতক কেতিয়াবা দেখা পালে বিস্কুট দিওঁ, সেইকাৰণে এই বিস্কুট আজি দিম বুলি আহিছে. নাই আজি যা. চ' এইখন দোকানত আহিলোঁ স্নো স্প্ৰে কিনিব, কিনি কেনে স্কুল যাওঁ. এইটো আছে নেকি? এইটো দিয়ক আৰু 4টামান. ফাইনেলি ওলাই আহিলোঁ স্কুলত যাব. চ' আজি লাষ্ট ডে স্কুলৰ অলপ বেয়াও লাগি আছে. চ' বলক চাওঁ কি হয়. A few moments later. চ' স্কুল আহি পালোঁ, এটাও ষ্টুডেণ্ট নাই. এই কোৱালিটিচোন আন্ধাৰ হৈ আছে, লাইট চাইট দিয়া নাই. লাইটটো দিব কজা দৌৰ. এইফালে আছে মতা ভাই, চাওঁ প্লেনিংবোৰ. এই চাওঁ সুৰভ চাওঁ, ইয়াহা পুৰা ধামাকা প্লেনিং. এতিয়া ষ্টুডেণ্ট এটাও নাই, প্লেনিং আমিয়ে কৰিছোঁ আৰু কেইটামানে. চ' এইফালে আছে আমাৰ খং উঠিলে হাঁহা যোৱা ল'ৰা, মানে ইয়াৰ খং উঠিলে হাঁহা যায়. চাব ডেমো চাব ইয়া. চ' এইফালে আছে খং উঠিলে খঙে উঠা ল'ৰা. ঐ ৰ নামাৰ, ডুব পাইছোঁ, মলো বেয়া মাৰলো গাইছ, ইয়াক মাৰছো না তোক? দেখছা বেয়া মাৰছো ইয়াক আজি মাৰছো না? তো ইহঁতেচোন মাৰ্কাৰেদি লিখা আৰম্ভ কৰিয়ে দিল. ইয়া আমি দি আছোঁ ৰ, ইহঁতে গমেই নাপায় আমাৰ প্লেনিং. এইগিলা নাযায়. ছোৱালীবোৰে মাৰ্কাৰেদি এতিয়া আঁকি আছে. তাৰপিছত আমি এতিয়া প্লেনিং কৰি লাহেকৈ ইফালে গৈ পলা. চ' মোৰ অৱস্থা কি কৰি দিলে ইহঁতে. মই লুকাই ভিডিঅ' কৰি আছিলোঁ. ইহঁতে মোক দেখা পাই একদম কিবা কৰি দিল. বলক ধুই দে একদম. আমি এতিয়া স্নো স্প্ৰে মাৰিম. 3, 2, 1 go. Muklet bidet. Say. Bukena lobo. চিল্লাব নালাগে, ক্লাছৰুমৰ অৱস্থা চা কি হৈ আছে. এই স্মকত উঠি আছোঁ, এইবোৰ চাওক লেতেৰা গায়. আমাৰ স্কুল লাইফটো শেষ হ'ল. কোনো চিৰিয়াছ নহ'লেও কিন্তু মই পূৰা চিৰিয়াছ, কাৰণ পৰীক্ষা আহি আছে. হয় না? চিৰিয়াছ না? অলপ বেয়া লাগি আছে, তথাপিও আজি পূৰা ধেমালি কৰিলোঁ, ফূৰ্তি কৰিলোঁ.
সো ভিডিওটো ইয়াতে সমাপ্ত কৰিলোঁ ভিডিওটো চাই যদি ভাল পালে এটা লাইক কৰিব আৰু লগতে আমাৰ চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব বাই বাই হেপী লাষ্ট ডে অফ স্কুল